हेलो फ्रेंड्स बहुत नम्बरत आको एटा মই एम्ब्रॉयडरी भिडिओ লৈ আহিলো এই কাপোৰযোৰ কৰিছে মোৰ বাই মই কৰা নাই এই কাপোৰটো লৈছো ডাট হয় আৰু 2 মিটাৰ কিনি আনি এনেকৈ দীঘলীয়াকৈ কাটি ললো মেখেলাৰ পটি কাৰণে আৰু চাদৰৰ পটি কাৰণে আপোনালোকে কিমানটা দিয়ে নিজে চাই লব এনেকৈ সমান সমানকৈ কাটি ললো तार पाछते एक আছে कार्बन पेपर माने फुलটো একে হ'ব কাৰণে कार्बन पेपरটো ইউজ কৰিছো নহলে বেলেগ বেলেগ হলে ভাল নালাগিব যে এনেকৈ আঁকি ললো ফুলটো এয়া ফুলটো আঁকি হলে এতিয়া সিলাইটো সবচোন প্ৰথমতে ঠাৰিটো কৰিছো যেটো সিলাই কৰিছো এই तार जो डिजाइन ओलाब हेतु तलर फाले ओलोৱা डिजाइनটো আমি ওপৰ ফালে দিম আপোনালোকে সিধাকে এটো সিধা কৰি লব পাৰে নিজৰ কথা আপোনালোকে চাই যাওক ভিডিওটো ভিডিওটো একেবাৰে হেকত কাপোৰযোৰ পিন্ধি দেখুৱাই দিছো কেনেকুৱা লাগিছে ভিডিওটো হেকলৈকে চাব আৰু কব কেনেকুৱা লাগিলে আপোনালোকেও ট্ৰাই কৰিব পাৰে ঘৰত বহুত ধুনীয়া লাগে দেখিব আৰু আপোনালোকে কাপোৰযোৰ কালাৰ বেলেগো দিব পাৰে পাছতে যদি ভাল লাগে লাইক কৰি দিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই এবাৰ পাটটো কৰিছো পাটটো কৰোতে কেচিয়া কেচিকে কৰিছো ভালকে আপোনালোকে চাওকচোন ওচৰৰ পৰা ভিডিওটো আৰু যিসকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিওবিলাক আকৌ দি থাকিম बाकी केइटाটো এনেকৈ কৰি লব আৰু পাটৰ অংশটো এনেকৈ হ'ল আৰু সিধা সাইডটো মই এইটো সাইড লৈছো
আপোনালোকে যি মন যায় তেনেকৈ ল'ব পাৰে। এইটো চাইডো ভালেই লাগে বাৰু। আৰু এয়া ফুলপাহ সম্পূৰ্ণ হ'ল। নেক্সট ফুলপাহ আকৌ কৰিব লৈছোঁ। আপোনালোকে এনেকৈ কৰি যাব। এটা চালে বাকীবিলাক নিশ্চয় পাৰিব। ফাইনেলি এনেকৈ হৈ গ'ল গোটেইবিলাকতে। আৰু এই মাজৰ ফুলৰ মাজৰ অংশত এই ষ্টনটো দিছোঁ।